এইবাৰ শৃংখল চলিহাক উভতি ধৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। শৃংখল চলিহাই কিহৰ কাৰণে আন্দোলন কৰিছে ৰাইজে জানে। শৃংখল চলিহাই মাৰোৱাৰী মহিলাৰ পৰা ৰাখি পিন্ধে, কিন্তু আকৌ শৃংখল চলিহাই অনা অসমীয়াৰ কথা কয়। শৃংখল চলিহাই ৰাখি পিন্ধিছে মাৰোৱাৰী সম্প্ৰদায়ৰ বাইদেউৰ পৰা বা ভণ্টিৰ পৰা, তাৰপিছত আকৌ এতিয়া কিবা স্বাৰ্থত বৃদ্ধি কৰিবলৈ গৈ পেলাই কোনোবাই কিবা কৰিছে নে কি, কোনে কি হৈছে, কি ৰাজনীতি হৈ আছে, কি দৃশ্য হৈ আছে, কোনে কি ষড়যন্ত্ৰ কৰি আছে, এইটো তেওঁ জানিব। কিন্তু এজনে ভুল কৰাটো গোটেই সমাজক দুখ দিব নালাগে। এজনে ভুল কৰাটো গোটেই সমাজক দুখ দিব নালাগে। এজনে ভুল কৰিছে, দুজনে ভুল কৰিছে, তেওঁলোক দুখী, সেইটো সঁচাকৈ সকলোৱে সেইটো লৈ পেলাই গোটেই সমাজখনক দোষাৰোপ কৰা সেইটো কেতিয়াও হ'ব নালাগিছিল। মোৰ দৃষ্টিত সেইটো হ'ব নালাগিছিল। যোনে ভুল কৰিছে ৰাইজে দেখি আছে। এই অসমীয়া অসমীয়া এই বিষয়বোৰ আমি অকণমান খুব চেঞ্চিটিভ বিষয়, খুব আমি সাৱধানে বা আমি আগবঢ়াটো ভাল। কাৰণ এইটোক লৈ পেলাই আমি পিছলৈ গৈ পেলাই কিবা এটা আমাৰ দুখ আহিব নেকি, আমাৰ অসুবিধা আহিব নেকি, এই কথাবোৰ অলপ চিন্তা কৰাটো ভাল।